ডিউটিৰ পৰা ঘৰলৈ উভতি আহোঁতে বাহেতা চাৰিআলি গড়েশ্বৰ ৰোডত এই দৃশ্যটো দেখিলোঁ। এজনী সৰু ছোৱালীয়ে নিজৰ সুমধুৰ কণ্ঠৰে গান গাই আছিল আৰু কাষে কাষে মানুহেৰো শুনিও আছিল। কিছুমানে নিজৰ সামৰ্থ্য অনুসৰি সহায়ৰ হাতো আগবঢ়াইছিল। এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ উদ্দেশ্যে কাৰোবাৰ পৰিস্থিতিক লৈ আলোচনা কৰা নহয়। মই কেৱল এটা কথাই ক'ব বিচাৰোঁ, প্ৰতিভা য'তেই আছে সেয়া সন্মানৰ যোগ্য আৰু প্ৰতিজন মানুহৰ জীৱনৰ আঁৰত এটা কাহিনী থাকে যিটো আমি নাজানো। সেয়ে কেৱল বাহ্যিক পৰিস্থিতি চাই কাৰোবাক বিশ্বাস নকৰোঁ বা কৰিবও নালাগে। কিন্তু এটা কথা নিশ্চিত, প্ৰতিভা, পৰিশ্ৰম আৰু সাহসৰ মূল্য সদায় থাকে। যদি কাৰোবাৰ প্ৰতিভাই আপোনাৰ মন চুই যায় তেন্তে বিচাৰ কৰাৰ আগতে অলপ উৎসাহ দিয়ক। কেতিয়াবা এটা সৰু উৎসাহে ডাঙৰ সপোনক আগুৱাই নিয়াৰ সাহস দিয়ে। ঈশ্বৰে তাইৰ সপোনবোৰ পূৰণ কৰক। শেষত তাইৰ ধুনীয়া কণ্ঠৰ গানটো আপোনালোকক শুনাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকৰো ভাল লাগিব আৰু যদি ভাল লাগে তাইৰ প্ৰতিভাক এটা মৰম আৰু উৎসাহ নিশ্চয় দিব। ইচ্ছা আছিলে আপোনালোকক সম্পূৰ্ণ গানটো শুনাবলৈ, কিন্তু কপিৰাইটৰ কাৰণে অলপ অংশহে ৰাখিব পাৰিছোঁ।